নমস্কাৰ। তৎকৰ্ম য়ন্ন বন্ধায় সা বিদ্যায়া বিমুক্তয়ে, অৰ্থাৎ শ্ৰেষ্ঠ কৰ্ম সেয়াই যি বান্ধোনত নেপেলায় আৰু সেয়াই বিদ্যা যিয়ে মুক্তি প্ৰদান কৰে। বিদ্যাভাৰতীৰ অন্তৰ্গত শিশু শিক্ষা সমিতিৰ দ্বাৰা পৰিচালিত নলবাৰী বিভাগৰ কেন্দ্ৰ বিদ্যালয় শংকৰদেৱ শিশু বিদ্যা নিকেতন আৰু দেৱেন্দ্ৰ চন্দ্ৰপ্ৰভা বিদ্যা নিকেতন নলবাৰীৰ যোৱা 20 তাৰিখৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে অতি উলহ মালহেৰে বিদ্যালয় সপ্তাহ পালন কৰা হয়। যোৱা 25 তাৰিখে ইয়াৰ সফল সামৰণি পৰে। 24 তাৰিখে ৰাতিপুৱা 8:30 বজাত ফেশ্বন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় আৰু সন্ধিয়া 5 বজাৰ পৰা একাংকিকা নাট প্ৰতিযোগিতা প্ৰদৰ্শন কৰা হয়। 25 তাৰিখ ৰাতিপুৱা 6 বজাত অভিভাৱক অভিভাৱিকাৰ খেল ধেমালি প্ৰতিযোগিতাও অনুষ্ঠিত হৈ যায়। উক্ত দিনা 11 বজাত মুকলি ও বঁটা বিতৰণী অনুষ্ঠানখনৰ আৰম্ভণি হয়। উক্ত সভাখনত অধ্যক্ষতা কৰে ছাত্ৰ ভাৰতীৰ অধ্যক্ষ নৱম শ্ৰেণীৰ ছাত্ৰ অনুৰূপ সুবাস আৰু শিশু ভাৰতীৰ অধ্যক্ষ জিত প্ৰিয়ম ভাগৱতীয়ে। সভাত উপস্থিত থাকে মুখ্য অতিথিৰূপে প্ৰান্ত প্ৰশিক্ষণ প্ৰমুখ মহানন্দ দাসদেৱ আৰু নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকে নলবাৰী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক শ্ৰীযুত জয়ন্ত ঠাকুৰীয়াদেৱ। দুয়োগৰাকী অতিথিৰ সাৰগৰ্ভ ভাষণে উপস্থিত সকলোকে গুণমুগ্ধ কৰে। 24 তাৰিখে হৈ যোৱা কাৰ্যসূচীসমূহৰ লগত সংগতি ৰাখি সন্ধিয়া 6 বজাত লাচিত দিৱস উপলক্ষে তেখেতৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ তথা দীপ প্ৰজ্বলন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক ভৱেশ গোস্বামীদেৱে। আহকচোন যোৱা 3 দিনত হৈ যোৱা কাৰ্যসূচীৰ কিছু ভিডিঅ'ৰ দ্বাৰা স্মৃতি ৰোমন্থন কৰোঁ। পশ্চিমবংগৰ বুদ্ধিৰ সাগৰ গোপাল ভাৰৰ কাহিনীৰ পৰা নাটকখন যোগাই দিছে শ্ৰদ্ধেয়া বন্দনা। জন্ম দিলে সাধনা বৃত্তি ঋষিমুনি সকলো বিজ্ঞানৰ আদৰ্শ দিলে
এই টাকি টাকি এই টাকি টাকি এই টাকি টাকি এই টাকি এই টাকি টাকি এই টাকি টাকি এই টাকি টাকি এই আমার এখন আকাশ লাগে আমার এখন আকাশ লাগে নীলা আকাশ আমি দাপন বিচাৰি রক্তাক্ত কণিকাৰ বিন্দু বিন্দুৱে আমি হিন্দুৰ সপোন ৰাখি আমাক এখন আকাশ লাগে আমাক এখন নীলা আকাশ লাগে এদিন সকলোৱে চিঞৰি উঠিব ও ম্যান ষ্টপ উইথ আ ম্যান উইথ আ ম্যান উইথ আ ম্যান আমাক এখন আকাশ লাগে আমাক মেচিন নহ'ব আমাক প্ৰকৃত মানুহ হ'বলৈ দিয়ক প্ৰকৃত মানুহ হ'বলৈ দিয়ক